চাৰিআলি গৈছিলোঁ এই সূতা ভালেই আহিলে নে বেয়াই আহিলে নে চাই লওঁ এই ৰাণী কালাৰৰ পাৰি সূতা এইটো তাৰপিছত এয়া আনিলোঁ সৰু সূতা হাতী সূতা এমুঠি দুমুঠি তিনিমুঠি চাৰিমুঠি পাঁচমুঠি ছমুঠি সাতমুঠি এইটো বগা তিনিমুঠি 80 টকীয়া বগা এইটো বৰিয়ালি দিম তাৰপিছত সাতমুঠিয়ে 14খন লগাম এইটো পাৰি সূতা 4মুঠি আনিছোঁ তাৰপৰা এইটো এনেই সৰু বস্তু আনিছোঁ এইটো নেদেখাওঁ এইটো আনিলোঁ এইকেইটাই বজাৰ কৰিব গ'লোঁ আৰু তাৰপিছত কোনোবাই যদি সৰু সূতা চাদৰ পিন্ধিবলৈ মন আছে তেতিয়াহ'লে কণ্টেক্ট কৰিবি কম বাৰু দামটো লাহে লাহে কিন্তু সিজাব লাগিব কাইলৈৰ পৰা কাৰোবাক লাগে যদি ক'ব আৰু বাই কাইলৈ লগ পাম নতুন ভিডিঅ' মা কি কৈছ কোঠালৈ তিয়াইছোঁ পিতাই ৰাতিপুৱাৰ পৰা ইমান ৰাতিপুৱাখন যে ৰাতিপুৱা কৰিলেহে 3 মুঠি শেষ হ'ব অঁ এইটো গৰম দিনত নবওঁ বুলিয়ে ভাবি আছিলোঁ গৰম যিহেতু পৰিছে এতিয়া সৰু সূতা চাদৰ নিপিন্ধিলে মানুহ হা এৰাই হ'লনে এৰাই হ'ব কথা পাতিব নাই মোৰ লগতো নাই আনি দিলে নাই আনিলে সেইটো দি থৈ গ'ল 30 টকা হ'ব দেই চাহ খাবলৈ আহিছোঁ পানীখিনি আগত খাই ল'ম দেই এই চব প্ৰভু ৰক্ষা কৰিবা দেই কল টকা নে কেঁচা কেঁচা নিচিনা লাগিছে মই ইমান নাখাওঁ দেই এৰা দে পংকজ এইখিনি লৈ যাম মই ইমান নাখাওঁ ভাত খাবলৈ হ'ব বোলো খা খা হ'ব